বিমলা পিহিয়ে ক'লে, নবৌ, আজিকালি ছোৱালীজনীকো ল'ৰাৰ সমানে পঢ়িবলগীয়া হয়। মই এয়া কৈছিলোঁ যে পৰীক্ষাৰ পিছত বিয়াখন হোৱা হ'লে প্ৰীতিৰ ওপৰত পঢ়াৰ বোজা নাথাকিল হয়। এতিয়া তাই পঢ়িবলৈকে সময় নাই। নহয় বিমলা, আমাৰ ইয়াত ল'ৰা ঘৰৰ ইচ্ছা মতেহে দিন বাৰ ঠিক কৰা হয়। ছোৱালী ঘৰৰ কথা মতে ক'ত হয়। আমি বেছি ক'লে উত্তৰ দিব যে আপোনালোকে আন এখন ঘৰ বিচাৰি ল'ব। প্ৰীতিৰ যেনে তেনে পৰীক্ষা হ'ল। তাই 50% নম্বৰসহ উত্তীৰ্ণ হ'ল। সেইবাবে প্ৰীতিয়ে আগলৈ আৰু নপঢ়িল। ইয়াৰ পাছত প্ৰীতিয়ে 3 বছৰ ঘৰ কাম কৰি তথা ককায়েকো আৰু ভায়েকৰ প্ৰিয় খাদ্য বনাওঁতে পাৰ হৈ গ'ল। আৰু এদিন প্ৰীতিৰ বিবাহ সম্পন্ন হৈ গ'ল। প্ৰীতিৰ শহুৰ ঘৰখন বৰ সাধাৰণ আছিল, কিন্তু প্ৰীতিৰ স্বামী সমুদ্ৰ বৰ সুন্দৰ আৰু ভাল মনৰ ব্যক্তি আছিল। সমুদ্ৰ নিজৰ কামত বহুত কষ্ট কৰিছিল। সমুদ্ৰ এখন ফাৰ্মত কাম কৰিছিল। লাহে লাহে সময় পাৰ হৈ গ'ল আৰু প্ৰীতি এটা সন্তানৰ মাক হ'ল। প্ৰীতি শহুৰ ঘৰলৈ যোৱাৰ পাছত তাইৰ ককায়েকহঁতে তাই নথকা ঘৰখনত অনুভৱ কৰিছিল। মাক অসুস্থ হৈ পৰিছিল আৰু বায়েকহঁতো বিয়া হৈ গৈছিল। মাকে প্ৰাঞ্জলৰ মন পচন্দৰ সকলোকে বনাব নোৱাৰা হৈ পৰিছিল আৰু আগৰ দৰে কাম কৰিব নোৱাৰা হৈ পৰিছিল। যেতিয়ালৈকে প্ৰীতি আছিল তেতিয়ালৈকে ঘৰখন সকলো কাম বন কৰিছিল আৰু ককায়েক প্ৰাঞ্জলৰ চোৱা চিতা কৰিছিল, যেনে প্ৰাঞ্জলৰ কাপোৰ ধুই ইস্ত্ৰি কৰা, তাৰ কিতাপ পত্ৰ সযতনে ৰখা। আৰু বিয়াৰ 3 বছৰ পূৰ্ণ নহওঁতে প্ৰীতিৰ ওপৰত এখন দুখৰ সৰগ ভাগি পৰিল। এটা পথ দুৰ্ঘটনাত প্ৰীতিৰ স্বামীয়ে মৃত্যু সাৱটি ল'লে। ছোৱালীজনীক সমস্যাত দেখি প্ৰীতিৰ মাকে তাইক ঘৰলৈ লৈ গ'ল। তাইৰ ঘৰলৈ যোৱাৰ পাছতো গোটেই সময় প্ৰীতিয়ে চকু পানী বোৱায় আৰু নিজৰ কণমানি বাবুটোৰ লগত লাগি থাকোঁতে পাৰ হৈ যায়। যেতিয়া প্ৰীতিয়ে কোনো কাম কৰিবলৈ আগবাঢ়ি যায় তেতিয়া সকলোৱে দয়া দেখুৱাই কামটো কৰিবলৈ নিদিয়ে। এদিন প্ৰীতি ঘৰৰ সন্মুখতে বহি আছিল। সেই সময়তে মাকৰ এগৰাকী পুৰণি বান্ধৱী বিচিত্ৰা আহিল, যি তেতিয়া আন এখন চহৰত থাকে। বিচিত্ৰাক দেখা পায়ে প্ৰীতিয়ে ভিতৰলৈ সোমাই আহিল, কাৰণ চিনাকি কাৰোবাক দেখা পালে তাইৰ দুধাৰি চকুৱে বৈ আহে। মাকে বহুবাৰ মাত লগালে, মাজনী প্ৰীতি, চোৱাচোন বিচিত্ৰা মাহী আহিছে। মাকে বহুবাৰ মাত দিয়াতো প্ৰীতি যেতিয়া ওলাই নাহিল তেতিয়া বিচিত্ৰা মাহীয়েকে নিজে ভিতৰলৈ গৈ প্ৰীতিক কোঠাৰ পৰা উলিয়াই সকলোৰে মাজলৈ লৈ আহিলে আৰু বহু সময় মাহীয়েকে প্ৰীতিৰ সাৱটি ধৰি থাকিল। বিচিত্ৰা মাহীয়েকে অনুভৱ কৰিলে যে প্ৰীতিক কোনো কাম কৰিবলৈ দিয়া নহয় আৰু তাই নিজেও কাম কৰিবলৈ নাযায়। তেতিয়া বিচিত্ৰা মাহীয়েকে প্ৰীতিক মাকক বুজালে যে প্ৰীতিকো ঘৰৰ কাম কৰিবলৈ দিব লাগে, যাৰ বাবে তাই ব্যস্ত হৈ থাকিব পাৰে। এনেদৰে তাই নিজকে অপবিত্ৰ বুলি ভাবি অকলে থাকি নিজৰ অতীতৰ কথাকে ভাবি থাকিব। মাকে ক'লে, বিচিত্ৰা, আমিতো তাইক আৰু দুখ পাব বুলিয়ে তাইক একো কৰিবলৈ নিদিওঁ। আপুনি তাইৰ ওপৰত দায়িত্ব নিদিব, কিন্তু ব্যস্ত কৰি ৰাখিব। বাবুকো তাইৰ লগতে থাকিবলৈ দিব, কাৰণ দুখৰ পৰা ওলাবলৈ হ'লে এন্ধাৰত বহি থকাৰ প্ৰয়োজন নাই। আৰু আজিকালি ছোৱালীয়ে বাহিৰত চাকৰি কৰে। প্ৰীতিও কাম কৰিলে নিজৰ ভৰিত ওপৰত থিয় দিব পাৰিব। তাইৰো এতিয়া বয়স কিমান হৈছে আৰু আগলৈ পঢ়ক, নতুন শিকক, কোনোবা নহয় কোনোবা এজন প্ৰীতিক নিশ্চিত পাব। এনেদৰে এদিন দুদিন কৰি 4 বছৰ পাৰ হৈ গ'ল, কিন্তু প্ৰীতিৰ ঘৰতে কাম কৰি থাকিল। সকলোৰে বাবে ভাল আহাৰ বনোৱা, ঘৰৰ চাফ চিকুণ কৰা, সকলোৰে বাবে কাপোৰ ইস্ত্ৰি কৰা, এইবোৰ প্ৰীতিৰ দৈনন্দিন কাম হৈ পৰিল। এতিয়া সময় বাগৰি যোৱাৰ লগতে প্ৰীতিৰ বান্ধৱীবোৰো বিয়া হৈ গ'লেগৈ, যিয়ে আগতে প্ৰীতিৰ লগত কিছু সময় পাৰ কৰিছিল। এদিন প্ৰীতিৰ পুৰণি বান্ধৱী ৰিম্পী আহিছিল। ৰিম্পীয়ে প্ৰীতিক নিজৰ ঘৰলৈ লৈ গ'ল আৰু তাত প্ৰীতিয়ে কাম কৰা বাইজনীক কথা পতা শুনা পালে। বাইদেউ, মইতো আগতে কেতিয়াও আনৰ পাকঘৰলৈ সোমোৱা নাছিলোঁ। কাম কৰাটো দূৰৰ কথা, কিন্তু যেতিয়া মোৰ স্বামীৰ মৃত্যু হ'ল তেতিয়া মোৰ ঘৰৰ তামৰ বাচন, কাঁহৰ বাচন, সোণৰ ৰূপৰ অলংকাৰ বেচি ঘৰৰ খৰচ উলিয়ালোঁ। সেই সময়ত মোৰ দাদা ভাইটিহঁতে তাহাঁতৰ লগত থাকিবলৈ গাঁৱলৈ মাতিছিল। মই মোৰ শাহুমাৰ তিতা কেঁহা মাত শুনি ঘৰলৈ যাবলৈ ওলালোঁ, কিন্তু সেই সময়তে মোৰ চিনাকি এগৰাকী বয়সীয়াল মহিলাই ক'লে, মাজনী, তুমি ইয়াতে থাকা। মই য'ত কাম কৰোঁ তুমিও তাতে আহাৰ বনোৱা কাম কৰিবা। মাজনী, কাম কৰাটো কোনো বেয়া কথা নহয়। মই জানো তুমি গাঁৱত একো কাম কৰিব নোৱাৰিবা। বন্ধুসকল, ভিডিঅ'টো লম্বা হোৱাৰ বাবে এইখনতো ইয়াতে সমাপ্ত কৰিব লগা হ'ল। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহি আছে সোনকালে, অতি সোনকালে। চ' ফ্ৰেণ্ডছ,